নমস্কাৰ বন্ধুসকল, কি খবৰ? বন্ধুসকল, আজি আমি কথা পাতিম মোৰ নতুন এপছ অসম দেশৰ ওপৰত। হয় বন্ধুসকল, তাত বহুত দিন ধৰি ভিডিঅ' আপলোড দিবলৈ অলপ প্ৰব্লেম চলি আছিলে বা নেটটো শ্ল' হৈ যায়, স্পীড কমি যায়, এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম দেখা দি আছিলে। সেইকাৰণে বন্ধুসকল মই আপলোডিং কৰিব পৰা চিষ্টেমটো অফ কৰি থৈ দিছিলোঁ। এতিয়া বন্ধুসকল নতুন এটা আপডেটৰ সৈতে লৈ আহিলোঁ আৰু যোনে এতিয়ালৈকে আপডেট কৰা নাই অসম দেশ এপছটো কৰি লোৱা আৰু এতিয়াৰ পৰা ভালকৈ ভিডিঅ' দিব পাৰিবা আৰু একো প্ৰব্লেম নোহোৱাকৈ। যদি কিবা প্ৰব্লেম হয় আমাক কণ্টেক্ট কৰিবা, প্ৰব্লেমটো ছল্ভ কৰিবলৈ চেষ্টা কৰিম। বন্ধুসকল চোৱা, অসম দেশটো মই অসমৰ পৰা বনাই উলিয়াইছোঁ আৰু তাত তোমালোকে ঘৰতে থাকি পইচা ঘটিব পাৰিবা। তোমালোকে যদি আগত টিকটকৰ ভিডিঅ' বনাইছিলা বা তোমালোকে ভাল ফটো মাৰা, ভাল ফটো ক্লিক কৰা, তোমালোকে সেইবিলাক দিও পইচা ঘটিব পাৰিবা। য'ত তোমালোকে ফটো ভিডিঅ' আনকি ষ্টেটাছ লিখিও পইচা ঘটিব পাৰিবা। মই তোমালোকক এনেকৈ বুজোৱাতকৈ মোবাইলৰ স্ক্ৰীণত দেখুৱালে ভালকৈ বুজিব পাৰোঁ। দেখুৱাম বন্ধুসকল, পোনপ্ৰথমে তোমালোকে মোৰ ডিছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰা, তাৰপিছত এনেকৈ অপশ্যনটো ওলাব, তাত ইনষ্টল কৰি দিয়া। আৰু যিসকলে আগৰ পৰা ইনষ্টল কৰি থৈছা সেইসকলেও ইয়াত দেখিবা আপডেট বুলি অপশ্যন এটা আহিছে, তাত আপডেট কৰি দিবা। আপডেট নকৰিলে নহ'লে আপোনালোকে আপলোড কৰিব নোৱাৰিবা, আপডেট কৰি দিবা। আৰু অলপ টাইম গম পাইছে লোডিং ল'ব, তাৰপিছত ডাউনলোড হৈ যাব। এয়া হৈ গ'ল 34%, 75%, এয়া আপোনাৰ হৈ গ'ল ইনষ্টল। এতিয়া অকণমান ৱেইট কৰিব লাগিব। এয়া হৈ গ'ল বন্ধুসকল, মোৰ এপছ খোল খাই গ'ল ডাউনলোড হোৱাৰ পিছত। এতিয়া অকণমান ৱেইট কৰিব। আপোনালোকে নপঢ়াকৈ স্কিপো কৰিব পাৰে, নাইবা নেক্সট কৰি যাব। লিখা আছে আৰ্ণ মনি ঘটিব পাৰিব, আমুক তামুক ৰেজিষ্টাৰ কৰিব লাগিব, ডাউনলোড কৰিব লাগিব। নেক্সট কৰি গৈ থাকক। তাৰপিছত আপোনাৰ ইয়াত ডান কৰি দিয়ক। ইয়াতে এলাউ পাৰ্মিশ্যন, মাত্ৰ এটা পাৰ্মিশ্যনে আমি বিচাৰিছোঁ, অকল আপোনাৰ গেলেৰিজৰ পৰা আপোনালোকে ভিডিঅ' আপলোড কৰিব, তাৰ বাহিৰে আমি একো পাৰ্মিশ্যন বিচৰা নাই। এয়া আহি গ'ল আপোনালোকৰ আগত হোম স্ক্ৰীণত আমাৰ এপছটোৰ। বৰ্তমান সময়ত ইমানখিনি মানুহে ভিডিঅ' আপলোড কৰিছে তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ। ৰ'ব, ইয়াত কি কেটেগৰী আছে, ওপৰত চাই লওক। মিউজিক ফানি হৈ আছে, তলফালেও আপোনালোকে কেটেগৰী চাব পাৰিব। একদম ইজি। এইফালে আপোনাৰ আৰ্ণ কিমান ঘটিলে সেইটো ঘটিব, কিন্তু তাৰ আগতে আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন আপোনালোকে দুটা ষ্টাইল কৰিব, লগ ইন গুগল আৰু লগ ইন ফোন নাম্বাৰ। আপোনালোকৰ ওপৰত কথা, যোনটো আপোনালোকে লগ ইন কৰিব বিচাৰে। যদি আপোনালোকে লগ ইন গুগল কৰিব বিচাৰে তেতিয়া লগ ইন গুগলত ক্লিক কৰি দিয়ক। অলপ টাইম ৰ'ব লাগিব, এনেকৈ আপোনাৰ ব্লেক স্ক্ৰীণ এখন আহিব, অলপ টাইম ৰৈ থাকিলে হ'ল। অকণমান ৱেইট কৰক। আহি গ'লে আপোনালোকৰ কোনোবা এটা, আপোনালোকে মই জিমেইল বহুতে খোলা আছে, তাৰ মাজত কোনোবা এটা জিমেইল আপুনি চিলেক্ট কৰিব আৰু চিলেক্ট কৰাৰ পাছত অকণমান টাইম ৰ'ব লাগিব। ৰ'বোৱাৰ পিছত অট'মেটিকলি অ'পেন হৈ যাব। এয়া হৈ গ'ল অ'পেন। এতিয়া বেক কৰি দিয়ক। তাৰপিছত বেক কৰি দিলে আপুনি এতিয়া ওপৰত গৈ চাব পাৰিব নিজৰ একাউণ্টটো। এয়া মাই প্ৰফাইল আহি গ'ল, স্পনচাৰ বুলি ওলাই আছে। ইয়াত এতিয়া আপোনাৰ নিজৰ ফটো চটোবোৰ এডিট মাই প্ৰফাইলত গৈ আপোনালোকে নিজৰ ইচ্ছামতে ফটো নাম আদি চেঞ্জ কৰি ল'ব পাৰিব। নিজৰ ইনষ্টাগ্ৰাম, ফেচবুক আদি চব দিব পাৰিব। ইয়াত আপোনালোকে গ'লেই হ'ল আৰু ইয়াত ফটো চটো। তাৰপিছত বেক কৰি আহক। আপোনালোকক আৰু দেখুৱাই আছোঁ। এতিয়া আপোনালোকে চাব পাব ইয়াত আৰ্নিং। মাই আৰ্নিঙত যাওক। কিমান বন্ধুসকল, তোমালোকক আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁ। তোমালোকে লগ ইন কৰাৰ লগে লগে 20 টকা পাই যাবা, ফ্ৰীকৈ 20 টকা পাই যাবা। ইয়াত ফটো চটো আপলোড কৰি টকা ঘটিব পাৰিব। ইয়াত আপোনালোকে দেখিলে। আৰু ইয়াত হোৱাটছএপ ছেভাৰ কৰিব, আপোনালোকে হোৱাটছএপৰ ষ্টেটাছ ছেভ কৰিব পাৰিব। ইয়াত চাই লওক। এইটো আপোনাৰ ভিডিঅ' হওক, ফটো হওক, চব ছেভ কৰিব পাৰিব হোৱাটছএপ। এইটো ভাল অপশ্যন এটা দি দিছোঁ ইয়াত। আৰু এতিয়া আপোনালোকে চিনেমা কিবা আপলোড কৰি থোৱা আছে, গান চান বহুতখিনি আপলোড কৰি থোৱা আছে। মোৰ লগৰ বহুতকেইজনে ডাউনলোড কৰিলে, মোৰ নিজৰ চিনাকি। তাৰপিছত এয়া গান প্লে' কৰি দেখাই দিছোঁ। তোমালোক পটককৈ প্লে' হৈছে, চিন্তা কৰিব নালাগে। খালি এটা কথা কৈ দিছোঁ বন্ধুসকল, 360p ভিডিঅ' আপলোড কৰিব, বেছি হাই কোৱালিটি নকৰিব, কাৰণ নেট বহুত যায়। আজিকালি গম পাইছে নেটটো কম যাব। 360p আপোনালোকে আপলোড কৰিলে আমাৰ ইয়াত ভাল কোৱালিটি আমি কৰি ল'ম, আপুনি চিন্তা কৰিব নালাগে। 360p 720pতকৈ তলত এক্সপৰ্ট কৰিব, যাতে সকলোৱে উপভোগ কৰিব পাৰে, নহ'লে নেট বহুত বেছি যাব মানুহৰ। বন্ধুসকল, এই এপছটোৰ লিংক তলত ডিছক্ৰিপশ্যনত দিয়া আছে। ডিছক্ৰিপশ্যনত ক্লিক কৰি গৈ তোমালোকে ডাউনলোড কৰি ল'বা, নাইবা গুগল প্লে' ষ্ট'ৰত গৈ অসম দেশ বুলি চাৰ্চ কৰিলেই ওলাই যাব। এই লগ'টো দেখাই দিছোঁ, এনেকৈ চাৰ্চ কৰিলে ওলাই যাব, নাইবা ডিছক্ৰিপশ্যনত তলত লিংক দিয়া আছে, লিংকটোত ক্লিক কৰিলে পাই যাবগৈ ডাইৰেক্ট। তোমালোকে যদি ইনষ্টল আগৰ পৰা কৰি থৈছা তেতিয়া আপডেট কৰিবা, আৰু যদি ইনষ্টল কৰা নাই তেতিয়া ইনষ্টল কৰি ল'বা। গতিকে বন্ধুসকল দেখিলা নহয়, এনেকৈ কৰি এপছটো ইনষ্টল কৰি লোৱা আৰু অসমীয়া এপছই ছাপোৰ্ট কৰা, আৰু অসমৰে ল'ৰা হয় যাতে সকলো মিলি আগবাঢ়ি যাব পাৰোঁ, সকলোৰে যাতে কিবা এটা ইনকম হয় নে কি কোৱা, কাৰণ কিবা এটা বিজনেছ কৰিলে যাতে সকলোৰে লাভ হয়, মই ইমানেই ক'ব বিচাৰোঁ। কাৰণ তোমালোকে যদি ভিডিঅ' দিয়া তাৰ বিনিময়ত একো এটা নোপোৱা কেনেকৈ হ'ব নহয় জানো। সেইকাৰণে বন্ধুসকল তোমালোকে লগ ইন কৰাৰ লগে লগে 20 টকা পাই যাবা। নতুনকৈ লগ ইন কৰিব লাগিব, খালি আকৌ 20 টকা পাই যাবা লগালগ। বন্ধুসকল আশা কৰোঁ তোমালোকে ভালকৈ বুজি পালা আৰু এপছটো ডাউনলোড কৰিবা। ঠিক আছে বন্ধুসকল, আজিলৈ যদি তোমালোকৰ ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক কৰিবা, চেনেলটো নতুনকৈ প্লিজ ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো বুজি কৰিবা। ঠিক আছে বন্ধুসকল, আজিলৈ বাই।